So hello guys, welcome back to my YouTube channel NK Vlog. আশা কৰো সকলে ভালে আছে। আজি হল শিৱৰাত্ৰি পূজা। আমাৰ নতুন পইতাৰ ঘৰত শিৱৰাত্ৰি পূজা মানে শিৱ মন্দিৰত কি কৰিছে মানে কেনেকৈ মই আজি কি কৰি কেনেকৈ শিৱৰাত্ৰি পূজা পালন কৰে তেনেকৈ আপোনালোকক আজি সকলোবোৰ দেখুৱাম। একদম স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি মই একদম ৰাতিপুৱা ভ্লগ ষ্টাৰ্ট কৰি দিছোঁ। গা পা নোধোৱাকৈ এতিয়া গা ধুই একদম মন্দিৰত যাম আৰু আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ, চাই থাকক। আৰু গাইজ ফাইনেলি আমি গা চা ধুই আহিলোঁ। এতিয়া মন্দিৰৰ ফালে যাই আছোঁ। আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। একেবাৰে মাইক আনিছি আনি পেলাই একেবাৰে চাউণ্ড নটাক আৰু আকৌ বুজিয়ে নাপায়। আপোনালোকক দেখুৱাই আছোঁ মন্দিৰত, চাই থাকক। আৰু গাইজ ফাইনেলি আমি মন্দিৰ আহি পালোঁ। মন্দিৰৰ কি কৰিছে আপোনালোকক দেখুৱাইছোঁ। আৰু গাইজ এইটো হ'ল আমাৰ ডাঙৰ মন্দিৰটো, শ্ৰী শ্ৰী চেমৰাই নামঘৰ। এই মন্দিৰটো ভাল লাগে বহুত। ভিতৰত কিবা কিবি বস্তু আছে আৰু এইফালে আমাৰ শিৱ মন্দিৰৰ সন্মুখখিনি বহুত বেছি ধুনীয়া কৰি দিছে ফুলেৰে, আৰু ৰাতিলৈকে আৰু বেছি ভাল লগা হ'ব। ডেক'ৰেশ্যন কৰাৰ কথা আছিল, কৰে নে নাই নাজানো। আৰু এইটো হ'ল আমাৰ শিৱ মন্দিৰটো। অলপ আগতে দৰ্জাখন খোলা আছিল, এতিয়া বন্ধ কৰিছে। ৰাতি আহিলে আপোনালোকক দেখুৱাম, সকলোখিনি চাই থাকিব। আৰু গাইজ ফাইনেলি বেলপাত কেইটামান ছিঙিবলৈ আহিছোঁ শিৱ বাবাক গলত মালা দিবলৈ। এইডাল দেখিছে গাইজ একদম বহুত ডাঙৰ বেলগাছ। এইডালৰ পৰা একদম কেইটামান পাত লৈ যাম আৰু বঢ়িয়াকৈ মালা এডাল গাঁঠি শিৱ বাবাৰ গলত দিব লাগিব। আৰু গাইজ বেছি বেলপাত নাপালোঁ, একদম কেইটামান পালোঁ, এটা পৰি গ'ল। একদম কেইটামান বেলপাত পালোঁ আৰু এক ঘৰত যাব লাগিব, একেটাই নুকুলাব। আৰু এই ঘৰ বেলেগত তাক যাই আছোঁ বেলপাত ছিঙিবলৈ। আৰু গাইজ সেইখিনি বেলপাত ঘৰত থৈ আৰু এতিয়া এক ঘৰত তাত যাই আছোঁ বেলপাত ছিঙিবলৈ। আৰু গাইজ আৰু কেইডালমান বেলপাত পালোঁ বঢ়িয়াকৈ এক ঘৰ মানুহ তাত। আৰু এইটো দল ডিপু গৈছিল মোৰ লগত। ইয়াৰে ডিম্পুৰ দলে এতিয়া হাইদস্ত মাৰি দিছে একেবাৰে বঢ়িয়াকৈ মালা গাঁঠি এইবাৰ ডিপুৰ লগত। চাওক গাইজ মই বেলপাত ছিঙি আছোঁ, তিনিটা পাত বঢ়িয়াকৈ বেলপাত ছিঙি আছোঁ আৰু এতিয়া মালা গাঁঠিম। ফাইনেলি বেলপাতখিনি ধুই ল'লোঁ, এতিয়া মালা গাঁঠিম। আৰু গাইজ ফাইনেলি এডাল মালা হৈ গ'ল। চাওক বহুত লম্বা হৈছে, এডাল মালা হৈ গ'ল। আচলতে মালাডালত 108টা বেলৰ পাত থাকিব লাগে, মই হিচাপ কৰা নাই কেইটা বা আছে। মালাডাল গাঁঠিব জনা নাই চাগে, মালা গাঁঠিব পৰা নাই আজিলৈকে। ভালে হৈছে নে বেয়াই হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এইডাল মালা এতিয়া নামঘৰত দি আহিম শিৱ বাবাৰ গলত। আৰু এতিয়াৰে পৰা কাৰ্যসূচী আৰম্ভ হ'ব, খতবৰণ কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোকক দেখুৱাই আছোঁ সকলোখিনি, একদম চাই থাকক। আৰু টিংটোত মালা গাঁঠিও এইখিনি বেলপাত ৰৈ গ'ল। এতিয়া এইখিনি পলিথিনত ভৰাই তাতে দি আহিম বুলি ভাবিছোঁ। আৰু গাইজ বেলৰ মালা লৈ এতিয়া আহি আছোঁ মন্দিৰলৈ, সেৱা কৰিম এতিয়া। উলিয়াই দি বস্তুখিনি উলিয়াই দিম, ঘৰত চোৱাতে মানে উলিয়াই নাথাকে।
এয়া গাইছ আমি ঘাটবুঢ়াবলৈ যাবলৈ ওলাইছোঁ ব আখৰটো ব ব্যঞ্জন বৰ্ণ ব বৰুণ আৰু গাইছ ফাইনেলি আমি ঘাটবুঢ়া আহিলোঁ এতিয়া ঘাটবুঢ়া আহি এতিয়া মন্দিৰ পাম আকৌ So guys, কালিৰ ভিডিঅ'টো শেষৰ অনুমান কৰিব নোৱাৰিলোঁ কাৰণ মানে শেষত অলপমান মই কুটা খাইছিলোঁ তেওঁ গাঁৱতো বেয়া লাগিছিল লগতে শুই আছিলোঁ থাকোঁতে আৰু তেতিয়া ভিডিঅ'টো অকণমান কৰা নহ'ল সেইকাৰণে পিছদিনা ৰাতিপুৱাই আকৌ আৰু ভিডিঅ'টো অকণমান ক'ব আছিল সেইকাৰণে ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টোত বহুতখিনি দৃশ্য ৰাতিও দেখুৱাব লগা হৈছে তাতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে ক্ষমা কৰি দিব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ অন্য এটি নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই বাই